60,000 পাৰ্টি তো ওয়েলকাম গাইজ সকলোকে পুনৰ এটা ভিডিঅ'ত স্বাগতম জনাইছো তো আজি হ'ব 60,000 পাৰ্টি আৰু পাৰ্টি দিব এজনলে গতিকে আজি কৰিম 60,000 পাৰ্টি গতিকে আপোনালোকক দেখাম কি কি যে পাৰ্টি কৰিলো কি কি নাই কৰা গতিকে ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং হ'ব আপোনালোকে চাই থাকিব 60,000 পাৰ্টি তো ভিডিঅ'টো চাই থাকক সন্ধিয়াৰ একাপ চাহ খাবলৈ আহিলোঁ এটা ভাল ইণ্টাৰেষ্টিং ঘটনা হৈছে আমাৰ এয়া ছাৰ মোক ছাৰে হেল্প কৰিছে ভিডিঅ' বনোৱাত আৰু এজনে ফ্ৰেণ্ডে হেল্প কৰিছে মানে আন্ধাৰ নহয় জানো এইফালে পূৰা আন্ধাৰ গতিকে হেল্প কৰিছে লাইট মাৰি গতিকে থেংক ইউ চাহ খাম এতিয়া ওচৰতে অফিচৰ ওচৰতে এখন টি ষ্টল আছে ঠাণ্ডা দিনৰ সন্ধিয়া সময়ত চাহ খোৱাৰ আনন্দ বেলেগ এইজনে চাহ ইমানে খায় আমি শুই আছিলোঁ এই সপোনত কি দেখিলে গম পাইছেনে ই হঠাৎ উঠি গুচি গ'ল মই যে উঠি কেলে গ'ল ইয়াক সুধিছোঁ কি হ'ল ই মোক কয় কি বোলে মই সপোনত বোলে দেখিলোঁ মই আমাৰ ৰুমত আহি কোনোবাই চাহ দিবলৈ আহিছে তো চাহটো খামে ইয়াতে চাহ বনাইছে বঢ়িয়া চাহ চাহ কেনেকুৱা চাহ কেনেকুৱা বঢ়িয়া এইটো হোম মেড বনোৱা বিস্কুট দাদাজনে নিজে বনাইছে তাৰ নিউ ফ্লেভাৰ ময়দাৰ হয় বঢ়িয়া টেষ্ট চাহ খাই আহিলোঁ এতিয়া কি খাবা এইজনে আজি দিছে পাৰ্টি আৰু এতিয়া কি খাবা কোৱা মই পাৰ্টি দিয়া নাই মই দি দিছোঁ আজি এতিয়া কাইলৈ পৰহিলে তোমালোকে দিবা সদায় মই নিদিওঁ ন কি জানা ঠিক আছে যি কি নহওক তুমি আজি পাৰ্টিটো খুৱাবা ন পাৰ্টি দিলোঁ অলৰেডি পাৰ্টি অলৰেডি দিলোঁ এটাক আকৌ এটি পাৰ্টি লাগে পাৰ্টি দিয়া নহয় দেই 5 টকীয়া একাপ চাহ আৰু এটা বিস্কুট 10 টকা 10 টকা তো আৰু কি তোমাৰ 60,000 ক'ত 10 টকা ক'ত হয় নাই কমেণ্ট কৰি জনাওকচোন 10 টকা ক'ত 60,000 ক'ত না 60,000 পাইছে কমচে কম 600 টকা পাৰ্টি হ'ব লাগে আপুনি কমেণ্ট কৰি জনাব যেতিয়া হ'ব তেতিয়া এটা গোটেইখনকে ঘৰত মাতি পিনি একদম লোকেল মুৰ্গী কাটি খোৱা দিম এইটো যদি আপোনালোকে কমেণ্ট কৰে কিমান টকাৰ পাৰ্টি হ'ব লাগে তো আপোনালোককো মাতিম বা পিকচাৰ কোৱালিটি ভাল লাগিব দেই এই ৰঙা হৈ গৈছে ইয়াতে খাওঁ হেৰি পৰঠা সেই হোটেলখনত তাতে দিম পৰঠা অৰ্ডাৰ ৰাতিৰ সাজৰ কাৰণে ইয়াতে খাম পৰঠা এটা আপকেলিয়ে দো এটাত এটা তাৰপিছত এটাত এটা ছিংগুলকৈ এটাত দুটা আৰু এটাত তিনিটা টোটেল হৈ গ'ল 5টা हाँ बीच में आलू भी होता है हाँ हाँ टेस्ट हाँ नहीं ये मेरे के लिए नहीं वो सार के लिए हम लोगों को तो खिलाओ हम तो सोच रहे कि पीएफ में ज्यादा पैसा होगा तो अंडे खाना है कल चिकन खाओगे पीएफ में है अभी मेरा पास तो नहीं है वो थंबनेल ভালো বাজে 60,000 পার্টি উলিয়ালোঁ 500 টকা এটিএমৰ পৰা কেইবাদিনো ঘূৰি ঘূৰি পইচা উলিয়ালোঁ আৰু এতিয়া পইচাটো দিম লগৰজনক তাক দিব লগা আছে ये लीजिए आपका पैसा कैसा लग रहा है पैसा मिलके की खबर এতিয়া अच्छा लगने का कोई बात नहीं वो 2 दिन में आउट हो जाएगा खत्म हो जाएगा আপুনি যদি যিকোনো কোম্পানীত কাম কৰে এটা কোম্পানীয়ে কি কৰে আপোনাৰ দৰমহাৰে পৰা ধৰি লওক 1000-1200 কাটি একাউণ্টত জমা কৰে আৰু সেই একাউণ্টক কয় পিএফ একাউণ্ট
আৰু সেই পইচাটো কি কৰে বহুত দিনৰ পাছত আপুনি উলিয়াওঁ বুলি ক'লে উলিয়াব পাৰে। ইন ফিউচাৰ ধৰি লওক আপুনি কিবা কাম কৰিবলৈ সেই পইচাটো দৰকাৰ হ'ল তেতিয়া উলিয়াব পাৰে আৰু সেইটো কয় PF একাউণ্ট আৰু PF মানি। চ' মোৰ মানে প্ৰভিডেণ্ট ফাণ্ড। তো সেইটো পইচা মোৰ ফ্ৰেণ্ডজনৰ ফচি আছিলে মোটামুটি 80,000। গতিকে সি আজি সেইটোকে উলিয়ালে আৰু তাৰে সি মানে পাৰ্টি দিছে সৰু সুৰা কিবা কিবি আমাক। আৰু আমাৰ এই অফিচৰ আমাৰ ছাৰ আছিলে দুজন, এজন বোম ছাৰ, এজন SRO ছাৰ আৰু আমি হৈছোঁ SFO। গতিকে আমাক পাৰ্টি দিলে, পাৰ্টি আৰু খালোঁ। কিনো পাৰ্টি, সৰু সুৰা পাৰ্টি। এতিয়া পৰঠা ল'ম, এতিয়া মিছল ল'লোঁ, তাৰপিছত চাহ খোৱালে, সিমানেই আৰু পাৰ্টি। 60,000 পাৰ্টি বুলি ক্লিক বেট কৰিলোঁ। এইটো আমাৰ 60,000 টকাৰ পাৰ্টি। এই পাৰ্টি দিছে এজনে আমাৰ আজি ৰাতি। এয়া পুৰা লৈ বস্তু ৰাতি আমাক পাৰ্টি খুৱাব দেই এইজনে। আমাৰ ভাল আকৌ পাৰ্টি হ'ব আজি। এতিয়া এয়া মানে তেওঁকে ল'ব দিয়া হৈছে গোটেই বস্তুখিনি। এতিয়া ৰুমলৈকে আমাৰ লোৱা নহয়, ৰুমলৈকে তেওঁৱে লৈ যাব। মানে পাৰ্টি দিছেতো, পাৰ্টি তো এতিয়া 60,000 টকাৰ পাৰ্টিটো এণ্ড কৰিম। এয়া খাবলৈ আৰম্ভ কৰিছোঁ। ছাৰে এইফালে আৰম্ভ কৰিলে। এয়া ছাৰে খাই আছে পাৰ্টি। এয়া বস্তু এয়া ৰেডি হ'ল। ছাৰ কেনেকুৱা লাগিছে খাই? একদম ধুনীয়া বঢ়িয়া না? So আজি ভিডিওটো এইখিনিতে এণ্ড কৰিছোঁ। চাচি কেঁচা লাগা? আচ্ছা তো আজি ভিডিওটো ইয়াতে এণ্ড কৰিছোঁ। যদি ভিডিঅ' ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাবি আছোঁ ডেইলি ব্লগ দিম, চেষ্টা কৰিম। নকওঁ যে ডেইলি ব্লগ দিম, চেষ্টাটো কৰি থাকিম। গতিকে আজিলৈ ইমানেই। ধন্যবাদ। জয়।